অৰুণোদয় আঁচনিৰ টকা 3 আগষ্ট তাৰিখে প্ৰদান কৰা হ'ব। কিন্তু কথাটো হ'ল বহুতো লোকৰে হয়তো এই পইচাটো নুসুমাব পাৰে বেংক একাউণ্টত, কাৰণ যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক নাথাকে, যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে নে নাই আপোনালোকে মোবাইলৰ সহায়তে চাব বিচাৰে, কেনেকৈ চাব এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছেভ কৰি ৰাখিব আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ এতিয়া আহক আপোনালোকক মই দেখুৱাই আছোঁ আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব, আৰু যদি কোনোবাই নোৱাৰে মোক কণ্টেক্ট কৰিব, মই চেক কৰাই দিম। এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আপোনালোকে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব, গৈ কিনে চাৰ্চ কৰিব মাই আধাৰ বুলি। ঠিক আছে, মাই আধাৰ বুলি চাৰ্চ কৰাৰ পিছত ইয়াতে আপোনালোকৰ আহি যাব ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া। ইয়াতে আধাৰত ক্লিক কৰিব। ঠিক আছে, এতিয়া আহি গ'ল। এতিয়া আপোনালোকে ইয়াতে অকণমান তললৈকে যাব, গৈ ইয়াতে দেখা পাব আধাৰ ছাৰ্ভিচ। আধাৰ ছাৰ্ভিচত আপোনালোকে ক্লিক কৰিব লাগিব। আধাৰ ছাৰ্ভিচত ক্লিক কৰিব, কৰাৰ পিছত অকণমান তললৈকে যাব, গৈ ইয়াতে দেখা পাব আধাৰ লিংকিং ষ্টেটাছ। ইয়াতে দেখা পাব বেংক চিডিং ষ্টেটাছ। ঠিক আছে, আপোনালোকে বেংক চিডিং ষ্টেটাছত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি অকণমান তললৈকে যাব, গৈ ইয়াতে দেখা পাব বেংক চিডিং ষ্টেটাছ, তাতে ক্লিক কৰিব। কৰাৰ পিছত ইয়াতে আধাৰ নাম্বাৰটো বহুৱাব আপোনাৰ। তাৰপিছত ইয়াতে আপুনি কেপচাটো বহুৱাব, যেনেকৈ আছে তেনেকৈ দিব। তাৰপিছত লগ ইন উইথ OTPত ক্লিক কৰিব। লগ ইন উইথ OTPত ক্লিক কৰিব। তাৰপিছত আপোনাৰ তাত এটা OTP আহিব। আপোনাৰ যিটো আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইল নাম্বাৰ আছে, সেইটোত এটা OTP আহিব। সেই OTPটো ইয়াতে আপুনি বহুৱাব লাগিব। ইয়াতে টাইম ধৰি দিছে আপোনালোকক, মানে 60 ছেকেণ্ডৰ ভিতৰত আপোনাৰ তাত OTPটো আহিব। এতিয়ালৈকে মোৰ তাত OTPটো অহা নাই, এই জাষ্ট আহিলে বাৰু। এতিয়া আপুনি ইয়াতে লগ ইন কৰি দিব। ঠিক আছে, লগ ইন কৰাৰ পিছত আকৌ তেনেকৈ আহিব। এইবাৰ আপুনি আকৌ বেংক চিডিং ষ্টেটাছত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকৰ ইয়াতে দেখা পাব আপোনালোকে আধাৰ নাম্বাৰ দেখা পাব, বেংক নেম দেখা পাব, তাৰপিছত বেংক চিডিং ষ্টেটাছ দেখা পাব, এইটো এক্টিভ দেখা পাব। যদি আপোনাৰ এক্টিভ নাথাকে তেতিয়াহ'লে ইনএক্টিভ দেখাব পাৰে। আৰু ইয়াতে গোটেইখিনি আপডেট কেতিয়া কৰিছিলে গোটেইখিনি আপুনি ইয়াতে দেখা পাব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু ফ'ল' কৰি দিব নাপাহৰিব। থেংক ইউ।